আমি আজি উপস্থিত আছোঁ কলাইগাঁও বিধানসভা সমষ্টিৰ কলাইগাঁও থানাৰ অন্তৰ্গত চেঙাপথাৰ গাঁৱত আমি এগৰাকী কৃতি ছাত্ৰীৰ সৈতে মনৰ কথা পাতিবৰ কাৰণে আমি উপস্থিত আছোঁ। তোমাৰ পৰিচয়টো দিবা। নমস্কাৰ, মোৰ নাম শ্ৰী মৃদুস্মিতা ৰাজবংশী। মোৰ ঘৰ হৈছে কলাইগাঁও থানাৰ অন্তৰ্গত চেঙাপথাৰ গাঁৱত। মই পঢ়া বিদ্যালয়খনৰ নাম হৈছে চেঙাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়। মোৰ মাৰ নাম শ্ৰী অঞ্জনা ডেকা আৰু দেউতাৰ নাম হৈছে স্বৰ্গীয় বৰ্ধন ডেকা। তোমাৰ যিটো ফলাফল, এই ফলাফলত তুমি সুখী নে? হয়, মই মোৰ ফলাফলত বহুতেই সুখী। কিমান পাৰ্চেণ্ট তুমি পাইছা? মই 94.5% নম্বৰ লাভ কৰিছোঁ। পৰৱৰ্তী তুমি বিজ্ঞান শাখা, কলা শাখা নে বাণিজ্য শাখাত পঢ়াৰ মন পুহি ৰাখিছা? মই বিজ্ঞান শাখাত পঢ়াৰ মন পুহি ৰাখিছোঁ। ক'ত পঢ়াৰ কাৰণে তুমি মন কৰিবা? মোৰ এতিয়ালৈকে ঠিক হোৱা নাই। ঘৰৰ সকলোৰে লগত আলোচনা কৰি ঠিক সিদ্ধান্ত ল'ম। তুমি যিহেতু যিখিনি নম্বৰ পাইছা, যিখিনি পাৰ্চেণ্টেজ পাইছা, এই ফলাফলৰ আঁৰত তোমাক কোনে কোনে সহায় কৰিছে? এই ফলাফলৰ আঁৰত মোৰ পৰিয়ালবৰ্গ, ছাৰ বাইদেউসকল, লগতে আত্মীয় কুটুম্ব আৰু যে গাঁওবাসীৰ সকলৰ আন্তৰিক শুভেচ্ছা আৰু তেওঁলোকৰ আশীৰ্বাদত মই এই ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। তোমাৰ ভৱিষ্যত বংশধৰ, তোমাৰ পিছৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত তোমালোকক অনুসৰণ কৰি আহি আছে, তেওঁলোকক উদ্দেশ্য কৰি তুমি কি ক'বা? তেওঁলোকে যাতে নিজৰ কৰ্তব্যবোৰ সময়মতে পালন কৰি যায় আৰু কেতিয়াও তেওঁলোকে সময় অভাৱত নষ্ট নকৰে। নিজৰ কৰ্তব্যবোৰ পালন কৰি তেওঁলোকে যাতে সফলতাৰে আগবাঢ়ি যাব পাৰে, তেওঁলোকে এই ক্ষেত্ৰত যথেষ্ট কষ্ট কৰে। এইখিনি তোমাৰ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে, ছাৰ বাইদেউসকলে তোমাৰ এই সফলতা পাবৰ কাৰণে কেনেধৰণৰ সহায় কৰিছে? তেওঁলোকে মোক যথেষ্ট সহায় কৰিছে। তেওঁলোকে অকল শিক্ষক হিচাপে নহয়, মোৰ অভিভাৱক হিচাপে তেওঁলোকে মোক গুৰুত্ব দিছে। এই ক্ষেত্ৰত তেওঁলোকৰ মই সহায়বোৰ তেনে ক'ব নোৱাৰিম, কাৰণ তেওঁলোকে মোক বহুত সহায় কৰিছে। পৰৱৰ্তী সময়ত তুমি ঘৰুৱা টিউশ্যন লৈছিলা নেকি? হয়, মই লৈছিলোঁ। তুমি কিহত লৈছিলা? অংক, বিজ্ঞান আৰু ইংলিছ। আৰু তুমি বিজ্ঞান বিভাগত যিহেতু হায়াৰ ছেকেণ্ডাৰী পঢ়িম বুলি কৈছা, এই ক্ষেত্ৰত তুমি কোনখন বিদ্যালয়ত পঢ়িবা সেইটো তুমি সিদ্ধান্ত লোৱা নাই বুলি কৈছা। কিন্তু ঘৰত থাকি পঢ়িবা নে অন্য কোনোবা ব্যৱস্থাত তুমি পঢ়াৰ কাৰণে মন মাৰিছা? মই বাহিৰতে পঢ়িম। এই তুমি আনৰ পৰা কিবা সহায় আশা কৰা নে? তোমাৰ পঢ়া শুনাৰ ক্ষেত্ৰত বা অন্য কিবাৰ ক্ষেত্ৰত তুমি আনৰ পৰা কিবা সহায় বিচাৰিছা নেকি, বা সহায় পাব লাগে নেকি, বা তুমি সহায়ৰ কাৰণে আহ্বান জনাব নেকি? তেওঁলোকে তুমি যিহেতু এগৰাকী ছাত্ৰী হিচাপে তোমাক বহুত ছাত্ৰ ছাত্ৰীয়ে অনুসৰণ কৰি আছে, গতিকে পঢ়াৰ ক্ষেত্ৰত তুমি কিমান সময় অধ্যয়ন কৰিছিলা আৰু তেওঁলোকক তুমি কি ক'বা? কিমান সময়, দিনত কিমান সময় পঢ়িছিলা? মই পঢ়াৰ ঠিক তেনেকৈ নিৰ্দিষ্ট সময় নাছিল। যেতিয়া মোৰ ইচ্ছা গৈছিল তেনেকৈ মই পঢ়ি গৈছিলোঁ। কেতিয়াবা মন নাছিল যদিও বাহিৰা খেলা ধূলা বা তেনেকৈ গান শুনি এনেকৈ পাৰ কৰিছিলোঁ। পঢ়াক বাদে গান শুনি ভাল পোৱা বা আৰু কি কৰি ভাল পাইছিলা? মই এনেই বাহিৰা আলোচনীত তেনে কিতাপ পত্ৰ পঢ়োঁ। আমি ৰিয়েল নিউজ অসমৰ পৰা তোমাক ধন্যবাদ জনাইছোঁ তোমাৰ মনৰ কথাখিনি কোৱাৰ কাৰণে। আপুনি কি ক'ব, আপোনাৰ ছোৱালী মৃদুস্মিতা ৰাজবংশীয়ে যিটো ফলাফল কৰিলে, আপুনি এই ফলাফলত সুখী নে? হয়, মই যথেষ্টখিনি সুখী হৈছোঁ। হয়, যিহেতু মই বহুত বিচৰা নাই, যিহেতু তাই যিখিনি কষ্ট কৰিছে, কষ্ট কৰাৰ ফলটো পোৱা বুলিয়ে মই ভাবিছোঁ। হয়, আৰু যিহেতু তাই 10টা স্থানত থিয় হ'ব নোৱাৰিলে যদিও
গতিকে মই ভৱিষ্যতলৈকে আৰু আগুৱাই যাবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু যিসকল ছাৰ বাইদেউসকলে যিখিনি তাইক সহায় কৰিছে বা ঘৰুৱা আত্মীয় কুটুম্ব আলহী দুলহী যিখিনিয়ে সহায় কৰিছে তাইক, সকলোৰে ওচৰত মই আশীৰ্বাদ বিচাৰিছোঁ যাতে তাই আগলৈ আৰু আগুৱাই যাব পাৰে। আপুনি এগৰাকী অভিভাৱিকা হিচাপে মৃদুস্মিতা ৰাজবংশীৰ মাতৃ হিচাপে যিসকল মৃদুস্মিতাৰ লগৰ ল'ৰা ছোৱালী আছে আৰু তেওঁলোকক যিসকলে অনুসৰণ কৰি আছে, তেওঁ সেই অনুসৰণ কৰি থকা ছাত্ৰ ছাত্ৰী বা ল'ৰা ছোৱালীক আপুনি কি ক'ব? গতিকে এতিয়া বৰ্তমান যুগটো হৈছে বহুত প্ৰতিযোগিতাৰে যুগ। যিহেতু আমাৰ ল'ৰা ছোৱালীখিনি বিশেষকৈ বহুতখিনি বাহিৰা অনুষ্ঠানৰ লগতে জড়িত হৈ থাকে। গতিকে এতিয়া আমাৰ সময়বিলাক অতি কম। ভালদৰে যাতে সময়খিনি অবাবত নকটাই তেওঁলোকে ভৱিষ্যতে কি কৰিব সেইটোৰ প্ৰতি গুৰুত্ব দি সদায় সময়ৰ লগত খোজ মিলাই আগুৱাই যাব লাগে। যিখন বিদ্যালয়ৰ পৰা তেওঁ উত্তীৰ্ণ হ'ল, সেই বিদ্যালয়খনৰ প্ৰধানকে ধৰি শিক্ষক শিক্ষয়িত্ৰীক উদ্দেশ্যি আপুনি কি ক'ব? আমাৰ বিশেষকৈ চেঙাপথাৰ বিদ্যালয়খনৰ পৰা গোটেই ছাৰ বাইদেউসকলে মৃদুস্মিতা ৰাজবংশীক যথেষ্টখিনি সহায় কৰিছে আৰু লগতে ঘৰুৱা শিক্ষকেও সহায় কৰিছে। গোটেইসকলৰ কৃতিত্ব মই কিমানখিনি কৰিছে মই সেইটো আপোনালোকৰ ওচৰত ক'ব নোৱাৰিম। সেইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁলোকে যথেষ্ট অকল শিক্ষকেই নহয়, অভিভাৱক হিচাপেও দায়িত্ব লৈছে। গতিকে গোটেইখিনি চোৱা চিতা বা তাই বহুতখিনিকে সহায় কৰিছে। ধন্যবাদ। এয়া আছিল মৃদুস্মিতা ৰাজবংশীৰ মাতৃ অঞ্জনা ডেকা। আমি অঞ্জনা ডেকাৰ লগতে তেখেতৰ পৰিয়াল, ওচৰ চুবুৰীয়া, বিদ্যালয়খনৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে মৃদুস্মিতা ৰাজবংশীৰ লগতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক এটা উন্নত ফলৰ কাৰণে যি শৈক্ষিক পৰিৱেশ গঢ়ি তুলিছিল, এই পৰিৱেশ পুনৰ তেওঁলোকে বৰ্তাই ৰাখক তাকে আশা ৰাখিছোঁ। আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে দুপে আগবাঢ়ি যায় তাৰেও কামনা কৰি আমি ৰিয়েল নিউজ অসমৰ পৰা সকলোকে আন্তৰিক ধন্যবাদ জনাইছোঁ। আপোনালৈ ধন্যবাদ থাকিল, যিহেতু আপোনালোকেও আমাৰ ওচৰত আহি ছোৱালীজনী যিখিনি সহায় যিখিনি অভিনন্দন জনালে, গতিকে আপোনাক ধন্যবাদ থাকিল। আৰু আমাৰ ওচৰ চুবুৰীয়া আলহী দুলহী সকলোকে মই অভিনন্দন জনাইছোঁ, যিসকলে তেওঁক আজি যোৱাকালিৰ পৰা আহি আশীৰ্বাদ যাচিছে। সকলোলৈ মই ধন্যবাদ যাচিছোঁ। ধন্যবাদ আটাইলৈকে।